নমস্কাৰ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহু বহুত শুভেচ্ছা জনালো। মই পল্লৱী পুনৰবাৰ স্বাগতম জনাইছো মোৰ বোৱাৰী মেখেলাৰ কালেকশ্যনৰ চেনেলৰ, যিহেতু মই নতুন কালেকশ্যনৰ সৈতে আৰু এটা ভিডিঅ' লৈ আহিছো। খুবেই ধুনীয়া, কেৱল এইটো ৰেডি আছে, আপোনালোকে লৈ যাওক, কেৱল পিন্ধক। কালাৰ খুবেই ধুনীয়া হ'ব। এইটো ফিক্স পটি হয়। আপোনালোকৰ সকলোখিনি ৰেডি আছে, দহি কৰা আছে সম্পূৰ্ণভাৱে। এইটো চাদৰ হয়, চাদৰখনৰ আঁচল এইটো খুবেই ধুনীয়া। লগতে এইটো ফিক্স পটি দেখিছেনে? তো ফিক্স পটি থাকিব এনেকৈ, ইয়াৰে কোনো পটি লগাব দৰকাৰ নাই। পটি দৰকাৰ নাই মানে পটি লগোৱাই আছে, এনেকৈ থাকিব, খুবেই ধুনীয়া হয়। লগতে এখন হৈছে মেখেলাখন, খুবেই ধুনীয়া হ'ব। মেখেলাখন ৰেডি কৰা আছে সম্পূৰ্ণভাৱে, কেৱল লৈ যাওক আৰু পিন্ধক। কাৰণ মেখেলাখন আঁঠুলৈ বুটা থাকিব এনেকৈ, খুবেই ধুনীয়া নতুন কালেকশ্যন আহিছে। ফিক্স পটি, যিহেতু ফিক্স পটিবোৰ নিউ ট্ৰেণ্ডিঙত চলি থকা যোৰা হয় এইবোৰ। লগতে এইটো ব্লাউজ পিচ থাকিব, দেখিছেনে? ব্লাউজ পিচো খুবেই ধুনীয়া, নতুনকৈ ডিজাইন কৰা হৈছে। আৰু এটা যোৰা লৈ আহিছোঁ মই, মেহেন্দি কালাৰ হয়। এনেকৈ ফিক্স পটি থাকিব, দেখিছেনে? ইমান ধুনীয়া কাপোৰটোৰ কালাৰ, খুবেই ধুনীয়া। ব্লু কালাৰ ডিজাইন কৰা হৈছে, লগতে হোৱাইটত মিনা কৰা হৈছে। খুবেই ধুনীয়া লতা ডিজাইন হয়, গোটেইকেইটা ডিজাইন ইউনিক ডিজাইন হয়। ৰেডি আছে সম্পূৰ্ণভাৱে, কেৱল লৈ যাওক আৰু পিন্ধক। খুবেই ধুনীয়া হয় যোৰাটো। অনলি 1000 ৰুপিছত লাভ কৰি আছে। চৰি এইটো 1200 হয়। 1200ত লাভ কৰি আছে অনলি। লৈ যাওক আৰু পিন্ধক। লগতে এখন হৈছে মেখেলাখন, বন্ধ কৰক। এখন মেখেলাখন ৰেডি আছে সম্পূৰ্ণভাৱে, এনেকৈ আঁঠুলৈ বুটা থাকিব, খুবেই ধুনীয়া হয় কালাৰ। লগতে এইটো হৈছে ব্লাউজ পিচটো, তো ব্লাউজ পিচ থাকিব। লগতে আৰু এটা যোৰা লৈ আহিছোঁ, হোৱাইটত আছে, খুবেই ধুনীয়া হয়, সম্পূৰ্ণভাৱে ৰেডি আছে, কেৱল লৈ যাওক আৰু পিন্ধক। হোৱাইট দেখিছেনে? ৰঙা আছে, যিহেতু ৰঙা খুবেই ধুনীয়া হয়। হোৱাইটৰ ৰঙা দিলে খুবেই ধুনীয়া লাগে। একদমেই ইউনিক ডিজাইন, দেখিছেনে? খুবেই ধুনীয়া ডিজাইন আহিছে নতুনকৈ। এইবোৰ পখিলা ডিজাইন হয়, এইটো পখিলা ডিজাইন, দেখিছেনে? এনেকৈ ফিক্স পটি থাকিব, ইমান ধুনীয়া দেখাইছে কাপোৰযোৰ। এইটো আঁচল হয় চাদৰখনৰ, এনেকৈ দহি কৰা থাকিব সম্পূৰ্ণভাৱে। এখন হৈছে মেখেলাখন, কাপোৰ কোৱালিটি খুবেই ধুনীয়া হয়, দেখিছেনে? এখন মেখেলাখন তলৰ চাইডটো যিহেতু এইটো গেৰু ডিজাইনত আছে, ওপৰখিনি এনেকৈ থাকিব, খুবেই ধুনীয়া হয় ডিজাইনটো। আঁঠু তললৈ ডিজাইন আছে। লগতে এইটো হৈছে ব্লাউজ পিচটো, তো ব্লাউজ পিচ পাই আছে আপোনালোকে। গাড়ীবোৰৰ পৰা শান্তি নাই আৰু, ইমান ধুনীয়া দেখাইছে, দেখিছেনে? কাপোৰযোৰ অনলি 1200 ৰুপিছত লাভ কৰি আছে। আপোনালোকে সোনকালে বুক কৰক। লগতে আৰু এটা ৰেডি থকা যোৰা লৈ আহিছোঁ মই, খুবেই ধুনীয়া বেবী পিংকত, দেখিছেনে? এনেকৈ এইটো ফিক্স পটি নহয়, চাইড পটি হয়, কিন্তু ৰেডি কৰা আছে সম্পূৰ্ণভাৱে। এইটো হৈছে চাদৰখনৰ আঁচল, খুবেই ধুনীয়া, মাল্টি কালাৰ বুটা আছে, মাল্টি কালাৰ বুটা থাকিব এনেকৈ ৰেডি কৰা থাকিব সম্পূৰ্ণভাৱে, দহি কৰা থাকিব। এইটো চাইড পটি খুবেই ধুনীয়া, গোটেই গাটোত এনেকৈ বুটা আছে মাল্টি কালাৰৰ। এখন হৈছে চাদৰখনৰ আঁচল, খুবেই ধুনীয়া হয়, ৰেডি কৰা থাকিব। অনলি এইযোৰৰ প্ৰাইচটো হৈছে অনলি 1000 টকা, 1000 ৰুপিজ। আঁঠু ওপৰলৈ বুটা থাকিব, এনেকৈ আঁঠু ওপৰলৈ বুটা থাকিব, খুবেই ধুনীয়া হয়। ডিজাইনবোৰ ইউনিক ডিজাইন আনিছোঁ, সম্পূৰ্ণভাৱে ৰেডি আছে, কেৱল লৈ যাওক আৰু পিন্ধক। যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। বিহু বুলি এটাকৈ ৰঙালী বিহু বুলি কমেণ্ট এটা দি থৈ যাবলৈ নাপাহৰিব, তেতিয়াহে মনটো ভাল লাগে ভিডিঅ' বনালে। এইকেইদিন মনটো খুবেই বেয়া হৈ আছে, কাৰণ ভিউজ বহুত কমি গৈছে। আপোনালোকে ভিডিঅ'বোৰ চালেও কমেণ্ট নকৰে, দেখিছেনে? এইটো হৈছে ব্লাউজ পিচটো ডিজাইনটো দেখিছেনে? খুবেই ধুনীয়া ইউনিক ডিজাইন হয়, খুবেই মৰম লগা হয়।
মাল্টি কালাৰ কুৰ্তা আছে সোনকালে বুক কৰিব স্ক্ৰীনত দিয়া নাম্বাৰত ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ